फरायसालिनि जौगाथायनि थाखाय हरनाय रांफोरखौ जाख्ल'नायनि गोख्रों अजद। আমাৰ প্ৰধান শিক্ষক নমিতা দেৱী তেওঁ বিৰাট খেলি মেলি মানে চলাই আহিছে। फरायसालिनि मुङाव सफैनाय 11 लाख रांखौ जाख्ल'दों गाहाय फोरोंगिरिया। 11 लाख টাকাৰ যিটো তথ্য তেখেতে তথ্যটো দিব পৰা নাই। बे जाथाया गरेस्वरनि जगि सैथानन्द हिनजावसा गोजौ फरायसालियाव जायो। सा 5 फरायसालिनि नंखाय अनजिमा दिन्थिनानै 11 लाख रांखौ जाख्ल'यो। गाहाय फोरोंगिरिनि हेंथायै हिनजावसा सोलोंथाइ फसंथाननि 11 लाख रां जाख्ल'नायनि अजद दैखांदों फरायसालिनि सामलाय आफाद आरो फोरोंगिरिफोरा। बाक्सा जिल्ला सोलोंथाइ बेंखननि जिल्ला फरायसालिफोरनि नायगिरिगिरि मावख'नि सिङाव थानाय महरिपारा जगि सत्यानन्द हिनजावसा गोजौ फरायसालिनि गाहाय फोरोंगिरि नमिता देवीया गावनि गोसो बायदि फरायसालिखौ सामलायबोनायनि अजद थिखांदों। सा 5 नंखाय फरायसालिनि अनजिमा दिन्थिनानै रां जाख्ल'नाय, सानसुनि जाग्रा आदारनि थाखाय हरनाय रांजों लोगोसे गुबुन गुबुन समफोराव फरायसालिनि जौगाथायनि थाखाय हरनाय रांफोरखौ नंखाय बाउचार दिन्थिनानै रां जाख्ल'नाय आरो लोगो फोरोंगिरिफोरनि सायाव गाज्रि आखु बाहायनाय, हुमखि होनाय, फरायसाफोरनि बेसेन नाङाजासे साइकेल, स्कुल बेग बायदिनिफ्राय जानगाराव दोननायनि बायदि अजद दैखांदों फरायसालिनि फरायसालि सामलाय आफाद, फोरोंगिरि आरो दिथागिरिफोरा। जो 20 নৱেম্বৰত এই যোগী সত্যানন্দ ছোৱালী হাইস্কুলত এখন সাধাৰণ সভা কৰা হৈছিল। কৰাৰ পিছৰ ফালৰ পৰা গম পালোঁ যে যি আমাৰ প্ৰধান শিক্ষক নমিতা দেৱী তেওঁ বিৰাট খেলি মেলি মানে চলাই আহিছে স্কুলখনত। ল'ৰা ছোৱালীক ইউনিফৰ্মৰ পৰা খাদ্য বস্তুৰ পৰা চবতে মানে গণ্ডগোল কৰি আছে। তাৰপিছত মই 22 নৱেম্বৰত মই যিটো IS অফিচাৰ আছে তেওঁ তাতে যাওঁ, যাই পেলাই মই এখন RTI দাখিল কৰোঁ। RTI দাখিল কৰাৰ পিছত তেওঁলোকে যিটো মোক তথ্য দিলে, তথ্য সম্পূৰ্ণ তাৰমানে মিছলীয়া আৰু টকা যি টকা দেখাইছে টকা বহুত টকা আত্মসাৎ কৰা বুলি মানে মোৰ এইটো প্ৰমাণ হৈছে। তাৰমানে ছাত্ৰ যদি আছে আপোনাৰ 164 জন, তাতে দেখাইছে আপোনাৰ 223 জন, আৰু এই 223 জন যে ইউনিফৰ্ম তাতে বহুত টকাৰ খেলি মেলি। আৰু দৰ্জীয়ে যিখন দিছে, দৰ্জীয়ে যিখন এতিয়াও দিছে, এই দৰ্জীয়ে দিয়া তথ্য মানে 470 টকাকৈ আপোনাৰ পাৰ পিচ, কিন্তু পাৰ পিচ যদি আপোনাৰ 470 টকা কৰি হয় আৰু তেওঁ লিখিছে কি 600 টকা, এতিয়া কিমান টকাৰ মানে 30,000 টকা মানে আত্মসাৎ কৰা ওলাইছে। তাৰপিছতে আৰু 30,000 টকা আৰু ছাত্ৰ যিখিনি দেখাইছে এইটোতো বহুতো মানে খেলি মেলি আছে। আৰু ধৰক ইউনিফৰ্মত খেলি মেলি, তাৰপিছতে আৰু যিবিলাক এই চাউল আহিছে, চাউলবিলাকো আপোনাৰ আজি এনেকৈ পেলাই দিছে, বহুত দিনে চাউলবিলাক নিয়া নাই, ছাত্ৰ ছাত্ৰীক দিয়া নাই, এইবিলাক মানে খেলি মেলি বহুত কৰিছে। সেইকাৰণে মই আজি এই যোগী সত্যানন্দ ছোৱালী স্কুলৰ যিখন RTI কৰিছিলোঁ, এই RTI যিজন IS অফিচাৰ আছে তেখেতে মোক কৈছিল আমি যোৱাতে যে আমি তেখেতৰ দৰমহাটো আমি বন্ধ কৰিছোঁ, কিন্তু নাই, ক'ত বন্ধ কৰিছে তেখেতে? ISও আমাক মিছা মাতিছে, কৈছে দৰমহা বন্ধ কৰাৰ বুলি কথাহে আমাক শুনিছে, কিন্তু দৰমহাটো বন্ধ কৰা নাই, তেখেতে দৰমহাটো লৈ আছে। ISে কি আমাক এইটো কি ফল্ছ কৰি কথাটো ক'লে নেকি? একদম ISও আমাক ফল্ছ কৰিছে তাতে। সেইকাৰণে আমি আজি মই এইটো ক'ব বিচাৰিছোঁ, মাননীয় আমাৰ শিক্ষামন্ত্ৰী মহোদয়, যাতে আমাৰ বাক্সাৰ যিটো IS অফিচাৰ আছে আৰু আমাৰ যিটো যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ শিক্ষকগৰাকী আছে, তেখেতৰ ওপৰত আপুনি তদন্ত মৰ্মে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, যাতে বিহিত ব্যৱস্থা ভালকৈ গ্ৰহণ কৰে, এইখিনি মোৰ ক'ব লাগিব। প্ৰথমে মই মিডিয়াৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ এই পিছপৰা অঞ্চলত সংবাদ মাধ্যমৰ যোগেদি এই আমাৰ যিটো যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ যিটো খেলিমেলি, সেই খেলিমেলি তথ্য লোৱাৰ কাৰণে মই তেখেতক মই স্বাগতম জনাইছোঁ। আজি প্ৰায় ছেপ্টেম্বৰ মাহৰ পৰা আমাৰ এই বিদ্যালয়খনত বহুত খেলিমেলি হৈ আছে। আমাৰ যিটো বাইদেউ নমিতা বাইদেউ, সেই নমিতা বাইদেৱে যিকোনো কাম মই মতে কৰি আছে, কোনো ষ্টাফৰ লগত আলোচনা নকৰে, যিকোনো কাম কৰিব কাৰণে তেওঁ নিজেই কৰে।
য'ত আমাৰ যিবোৰ উন্নয়ন কামবোৰ আমাৰ যিটো মেনেজিং কমিটি আছে তেখেতে আমাক ফাঁকি দি আছে। তেখেতে কৈ মোক কেতিয়াবা চহী আনিবলৈ যায়, তেতিয়া কয় যে মই ষ্টাফৰ লগত আলোচনা কৰিছোঁ আৰু ষ্টাফৰ আলোচনা কৰিয়ে মই তোমাৰ ওচৰলৈ আহিছোঁ। আৰু সেই বিশ্বাসত মই তেখেতক কিছুমান চহী দিছিলোঁ। তাৰপিছত যেতিয়া মই বুজি পালোঁ তেখেতৰ য'ত ফাংফুংবোৰ খেলিমেলিবোৰ, তাৰপিছত যে মই ৰাইজক অৱগত কৰিলোঁ। মোৰ অঞ্চলৰ যিখিনি আমাৰ এই অঞ্চলৰ অনুষ্ঠান প্ৰতিটো ভাল ভাৱ আছে তেওঁলোকক মই লগ ধৰিলোঁ। আৰু লগ ধৰাৰ পিছত তেওঁলোকক ক'লে, তাৰপিছত মোক সাধাৰণ সভাখন পাতিব দিলে। সাধাৰণ সভা পাতিলোঁ আৰু তাৰপিছত তাতে সেই প্ৰস্তাৱ মৰ্মে মই আমাৰ যিটো SBI যিটো বেংকৰ যিটো একাউণ্ট সেই একাউণ্টটো মই বন্ধ কৰি দিলোঁ। কাৰণ তাৰপিছত আমি এখন মিটিং পাতিলোঁ, সাধাৰণ সভা পাতিলোঁ আৰু সাধাৰণ সভাত প্ৰস্তাৱ মৰ্মে এখন কমিটি হ'ল। 4জনীয়া প্ৰেচিডেণ্ট 2জন, ভাইচ প্ৰেচিডেণ্ট 2জন এনেকৈ লৈ এখন কমিটি হ'ল। আৰু সেই কমিটিখন প্ৰস্তাৱ ল'লে যে যেতিয়ালৈকে তেখেতে ছ'চিয়েল অডিট নিদিব বা হিচাপ নিদিব তেতিয়ালৈকে আমি এই যিখন পাছবুক হোল্ডিং কৰা হ'ব সেইটো হোল্ডিং কৰাৰ কাৰণে মোক এটা জনালে। আমি 11 লাখ টকাৰ যিটো তথ্য তেখেতে তথ্যটো দিব পৰা নাই। আৰু যেতিয়া আমি দেখা পালোঁ তেখেতৰ যিবোৰ উন্নয়ন কাম সেই উন্নয়ন কামবোৰ একদম লেহনীয়া হৈছে। কিছুমান ইটোৰ বস্তু সিটোত নি পেলাই কিছুমান বস্তু বস্তু কাম হোৱা নাই। ISক তেওঁ বিচাৰিলে, IS আহিলে আমাৰ দুৰ্গা পূজাৰ আগমুহূৰ্তত IS আহি দেখি পালে, তেখেতক পাছবুক বিচাৰিলে, কেছবুক বিচাৰিলে, এনেকৈ বিভিন্ন ফাইলবোৰ বিচাৰিলে, কিন্তু কোনো হিচাপ তেওঁ তাৰমানে কোনো বস্তু দেখুৱাব নোৱাৰিলে। তাৰপিছত ISে তেখেতক চব বস্তু হেৰি কৰি চুইচ কৰি লৈ গৈছিল, তেখেতে চাই লৈ গৈছিল। ISে কোনো বেলেগ ব্যৱস্থা লোৱা নাই? আমি জনাইছোঁ তেখেতে কিন্তু লোৱা নাই এতিয়ালৈকে, বিহিত ব্যৱস্থা ISে লোৱা নাই।